বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে আমি দেখিব পাৰিছোঁ এনে কিছুমান ঘটনা আমাৰ কোকৰাঝাৰ জিলাত সংঘটিত হ'ব ধৰিছে যি ঘটনাই সভ্য সমাজক লজ্জানত কৰিছে। যোৱাকালি আমি দেখিলোঁ যে দুজন ৰাজমিস্ত্ৰী দুগৰাকীকৈ ছোৱালীক ধৰ্ষণ কৰিলে আৰু আজিও তেনেকুৱা এটা ঘটনা আমি দেখিবলৈ পালোঁ উজান কাউনীয়া ভাষা যিটো চালাকাটি আউটপোষ্টৰ আণ্ডাৰত উজান কাউনীয়া ভাষা নামৰ এখন গাঁৱত এগৰাকী ছোৱালীক 4জন নাবালক ল'ৰাই আজিৰ দিনত এনেকুৱা ঘটনা সংঘটিত হ'ব ধৰিছে য'ত নেকি বেছিভাগ নাবালক ল'ৰা ছোৱালী ইয়াত জড়িত হ'ব ধৰিছে আৰু এনেকুৱা ঘটনাই সঁচাকৈয়ে মানৱ সমাজক লজ্জানত কৰা আৰম্ভ কৰিছে। আৰু আপোনালোকে নিশ্চয় জানে যে কালি যিটো ঘটনা আপোনালোকে দেখিলে প্ৰত্যক্ষ কৰিলে আমি ABMCৰ উদ্যোগত আৰু বিভিন্ন আঞ্চলিক সমিতিসমূহৰ সহযোগত ইতিমধ্যে সাকু শেখ নামৰ যিজন ধৰ্ষণকাৰী বুলি তেখেতক অভিযোগ কৰা হৈছিল তেখেতক আমি ধৰি কোকৰাঝাৰ আৰক্ষীৰ হাতত অৰ্পণ কৰিছোঁ। লগতে আজি যিটো ঘটনা আমাৰ উজান কাউনীয়া ভাষাত সংঘটিত হোৱা বা যিখিনি আমি জানিব পাৰিছোঁ ইয়াতো আমাৰ চম্পানগৰ আঞ্চলিকৰ উদ্যোগত আৰু আমাৰ জিলা সতীৰ্থসকলৰ সহযোগত ইতিমধ্যে 4জনকৈ যুৱকৰ নামত যি অভিযোগ উঠিছে ধৰ্ষণৰ এই 4জন যুৱকক ইতিমধ্যে কোকৰাঝাৰ আৰক্ষীৰ হাতত সমজাই দিয়া হৈছে। আৰু আপোনালোকে সকলোৱে জানে যে ABMC হিচাপে আমি কোনো অশুভ শক্তিক প্ৰশ্ৰয় দিয়া নাই। যিমান দিনে আমি ABMC হিচাপে দায়িত্বত আছোঁ বা আমি ABMC কৰিছোঁ যিসকল অশুভ শক্তি ইয়াত জড়িত থাকিব বিভিন্ন সামাজিক কাৰ্যকলাপত বিভিন্ন অনৈতিক কাৰ্যকলাপত তেওঁলোকৰ বিৰুদ্ধে আমি মাৰ বান্ধি থিয় দি আহিছোঁ আৰু মাৰ বান্ধি থিয় দিম আৰু তেখেতসকলক ইতিমধ্যে কোকৰাঝাৰ আৰক্ষীৰ হাতত অৰ্পণ কৰা হৈছে। আমি আশা ৰাখিছোঁ যে তেখেতসকলক কঠোৰতকৈ কঠোৰ যাতে শাস্তি বিহা হয়। বিভিন্ন সময়ত আমি বিভিন্ন ধৰণৰ সামাজিক সজাগতা সভা কৰি আহিছোঁ বাল্য বিবাহ বহু বিবাহ আৰু বিভিন্ন ধৰণৰ সামাজিক কুপ্ৰথাসমূহৰ ওপৰত আমি বিভিন্ন ধৰণৰ সজাগতা সভা কৰি আহিছোঁ। কিন্তু দুৰ্ভাগ্যজনকভাৱে ইমান সজাগতা সভা কৰাৰ পিছতো আজিৰ দিনত যে এই যে নাবালক ল'ৰা ছোৱালীৰ মাজত এনেকুৱা অশুভ শক্তি অশুভ অনৈতিক কাৰ্যকলাপ বৃদ্ধি পাব ধৰিছে এয়া কিন্তু আমাকো চিন্তিত কৰি তুলিছে। গতিকে কোকৰাঝাৰ আৰক্ষী প্ৰশাসন লগতে সচেতন লোকসকলক আহ্বান জনাইছোঁ যে আপোনালোকে ইয়াৰ ওপৰত সকলোৱে আমি পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে আৰু কোনখিনিত আমাৰ এইখিনি হ'ব ধৰিছে এইখিনি পৰ্যালোচনা কৰি ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাৰ আজিৰ সময় আহি পৰিছে।